নমস্কাৰ হেডলাইন এটাৰ প্ৰতিগৰাকী দৰ্শকক মই হিমাত্ৰী শৰ্মা জনাইছো স্বাগতম। নাৰেংগীৰ বীৰকুছিত চাঞ্চল্যকৰ ঘটনা। বীৰকুছিৰ সোণালী পথত চৰম পন্থা গ্ৰহণ কৰা এজন কিশোৰ ছাত্ৰ বাসগৃহৰ শোৱনি কোঠাত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ কৰে ছাত্ৰজনক। জনাই গৈছো ফুলপ্লেটৰ সহায়ত সবিশেষ। নাৰেংগীৰ বীৰকুছিত চাঞ্চল্যকৰ ঘটনা। বীৰকুছিৰ সোণালী পথত চৰম পন্থা গ্ৰহণ এজন কিশোৰ ছাত্ৰৰ বাসগৃহৰ শোৱনি কোঠাত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ একাদশ শ্ৰেণীৰ ছাত্ৰজনক। 16 বছৰীয়া মৃত ছাত্ৰজনৰ নাম অভিজিত বড়ো। ঘটনাস্থলীত আৰক্ষীয়ে উদ্ধাৰ কৰিছে এখন ছুইচাইড নোট। ছুইচাইড নোটত উল্লেখ কৰা মতে মেট্ৰিক পৰীক্ষা আৰু ফুটবল খেলাত প্ৰত্যাশিত ফলাফল নোপোৱাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰে ছাত্ৰজনে। উল্লেখ্য যে শেহতীয়া মেট্ৰিক পৰীক্ষাত 79% নম্বৰ লৈ উত্তীৰ্ণ হোৱাৰ পাছত নাৰেংগীৰ কেন্দ্ৰীয় বিদ্যালয়ত নামভৰ্তি কৰিছিল ছাত্ৰজনে। ঘটনা সন্দৰ্ভত নুনমাটি আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। পুনৰবাৰ জনাইছো নাৰেংগীৰ বীৰকুছিত চাঞ্চল্যকৰ ঘটনা। বীৰকুছিৰ সোণালী পথত চৰম পন্থা গ্ৰহণ এজন কিশোৰ ছাত্ৰৰ বাসগৃহৰ শোৱনি কোঠাত চিপ লৈ থকা অৱস্থাতে উদ্ধাৰ একাদশ শ্ৰেণীৰ ছাত্ৰজনক। 16 বছৰীয়া মৃত ছাত্ৰজনৰ নাম অভিজিত বড়ো। ঘটনাস্থলীত আৰক্ষীয়ে উদ্ধাৰ কৰিছে এখন ছুইচাইড নোট। ছুইচাইড নোটত উল্লেখ কৰা মতে মেট্ৰিক পৰীক্ষা আৰু ফুটবল খেলাত প্ৰত্যাশিত ফলাফল নোপোৱাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰে ছাত্ৰজনে। উল্লেখ্য যে শেহতীয়া মেট্ৰিক পৰীক্ষাত 79% নম্বৰ লৈ উত্তীৰ্ণ হোৱাৰ পাছত নাৰেংগীৰ কেন্দ্ৰীয় বিদ্যালয়ত নামভৰ্তি কৰিছিল ছাত্ৰজনে। ঘটনা সন্দৰ্ভত নুনমাটি আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। নাৰেংগীৰ বীৰকুছিত চাঞ্চল্যকৰ ঘটনা। বীৰকুছিৰ সোণালী পথত চৰম পন্থা গ্ৰহণ এজন কিশোৰ ছাত্ৰৰ বাসগৃহৰ শোৱনি কোঠাত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ একাদশ শ্ৰেণীৰ ছাত্ৰজনক। ঘটনাস্থলীত আৰক্ষীয়ে উদ্ধাৰ কৰিছে এখন ছুইচাইড নোট। 16 বছৰীয়া মৃত ছাত্ৰজনৰ নাম অভিজিত বড়ো। ছুইচাইড নোটত উল্লেখ কৰা মতে মেট্ৰিক পৰীক্ষা আৰু ফুটবল খেলাত প্ৰত্যাশিত ফলাফল নোপোৱাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ছাত্ৰজনে। উল্লেখ্য যে শেহতীয়া মেট্ৰিক পৰীক্ষাত 79% নম্বৰ লৈ উত্তীৰ্ণ হোৱাৰ পাছত নাৰেংগীৰ কেন্দ্ৰীয় বিদ্যালয়ত নামভৰ্তি কৰিছিল ছাত্ৰজনে। আৰু ঘটনা সন্দৰ্ভত নুনমাটি আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। কেনেকৈ গম পালে? পুলিচক নহয়, মাকে মোমাইকে আছিলে ঘৰত। হয়, তাৰপিছত মোমাইকে গম পাই কিনে মাকক মাতিলে। হয়, তাৰপিছত সি দেখা পালে। হয়, পুলিচক খবৰ দিছিল? পুলিচক পিছত মানুহবোৰে দিছিল। হয়, পুলিচ আহিছে? মোৰ ডিউটি আছিলে, মই নাছিলোঁ তাৰমানে। আচ্ছা আচ্ছা, মোৰ ডিউটি আছিলে। কিন্তু চিম্পুলটো একো হোৱা নাছিলে, এনেকৈ ঠিক একো নহয়, তেনেকুৱা হেৰি নাছিলে। হয়, একো কাজিয়া চিজা নাই, মানে একো গালি চালি পৰা নাছিলে। হয়, নিজে নিজে কি কৰি থাকিলে নাজানো এতিয়া। এইবাৰ তুমি মেট্ৰিক পাছ কৰিছিলে? কিমান পাৰ্চেণ্ট আছিলে? পাৰ্চেণ্টেজ 79। 79। ভালেই, ধুনীয়া মাৰ্কছ। তাৰপিছত এডমিশ্যন লৈছেনে? ক'ত হৈছে? কেন্দ্ৰীয় বিদ্যালয়। অঁ, কেন্দ্ৰীয় বিদ্যালয় আমাৰ নাৰেংগী। আচ্ছা, আজি কি হ'ল কওকচোন? আজি কি ৰাতিপুৱা মামাৰ দোকান আছে, দোকান খুলিব গৈছিলে, সি নিজেই গৈছিলে খুলিব। আচ্ছা, মাকে যোৱাৰ পিছত সি আহি কেনে এইটো কৰি অঁ, দোকানৰ পৰা আহিছে সি, আহি পেলাই এইটো কৰিলে? কিহৰ কাৰণে কৰিলে? তাৰ নিজৰ মতে এতিয়া যিখিনি পাব লাগিছিলে সি নাপালে। মাৰ্কছ নাই। অঁ, মাৰ্কছ নাপালে, পৰীক্ষাৰ মাৰ্কছ নাপালে। যিখিনি সি বিচাৰিছিলে সেইখিনি মাৰ্কছ অঁ, অঁ, পৰীক্ষা মাৰ্কছ নোপোৱাৰ কাৰণে এনেকৈ কৰিলে। ছুইচাইড নোট আছে। কি লিখিছে তাৰ ছুইচাইড নোটত? সেইবিলাক কি লিখিছে? কি লিখিছে? মাৰ্ক নোপোৱা বিলাক। অঁ, মাৰ্ক যিখিনি বিচাৰিছিলে সেইখিনি পোৱা নাই। আচ্ছা, যিখিনি ভাল কৰিব বিচাৰিছিলে সেইখিনি নহয়। অঁ।